নমস্কাৰ জনাইছো টাইম 10 প্লাছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। ৰঙিয়া ৰেলৱে জংচনত পিস্তল গলিসহ এজনক গ্ৰেপ্তাৰ কৰা হৈছে। বিহাৰৰ পৰা আহিছিল ধৃত অস্ত্ৰ সৰবৰাহকাৰীজন। ৰঙিয়া ৰেলৱে জংচনত GRPয়ে অবৈধ অস্ত্ৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোকগৰাকী বিহাৰৰ কাটিগড়াৰ নুৰ আলম বুলি আৰক্ষী সূত্ৰই জনায়। ঘটনাৰ বিৱৰণ অনুসৰি মঙ্গলবাৰে নিশা 10:45 ৰঙিয়াৰ ৰেলৱে জংচনৰ 1 নং প্লেটফৰ্মত ৰেল আৰক্ষীৰ দলে অভিযান চলায়, তালাচী চলায় আৰু তালাচী চলোৱাৰ অন্তত তালাচী চলোৱাৰ সময়তে GRPFৰ অভিযানত নুৰ আলমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অবৈধ অস্ত্ৰ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে নুৰ আলমৰ পৰা 2টা পিস্তল, 13টা ঝাই, সক্ৰিয় গলিসহ চোকা অস্ত্ৰৰ সৈতে এটা মোবাইল ফোনো জব্দ কৰে। মঙ্গলবাৰে নিশা ৰঙিয়াৰ পৰা বিহাৰৰ কাটিগড়ালৈ ৰওনা হ'বলৈ চেষ্টা কৰাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে। ইয়াৰ পিছত তেওঁক সোধা পোছাৰ অন্তত আজি কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় নুৰ আলমক।